নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত দ্বিতীয়মান শ্ৰেণীৰ বাবে এইবাৰৰ ভিডিঅ'ত মই তোমালোকক আই আৰু জি কভাৰ কৰিম। ইয়াত যিখিনি আইৰ পৰা যিমানখিনি শব্দ আছে গোটেইখিনি, লগতে জেখিনি যিমানখিনি শব্দ আছে গোটেইখিনি শব্দৰ উচ্চাৰণৰ লগতে অৰ্থখিনি তোমালোকক ইয়াত মই দিবলৈ চেষ্টা কৰিম। ষ্টাৰ্ট, আৰম্ভ কৰোঁ। ষ্টাৰ্ট। প্ৰথম এই পিকচাৰটোলৈ চোৱা। এই পিকচাৰত তোমালোকে দেখা পাই আছা এটা পানীৰে আগুৰা এটা ঠাই, টাপুৰ নিচিনা। এনেকুৱা যিটো অংশ আছে বা এনেকুৱা যিটো অঞ্চল আছে, এনেকুৱা অঞ্চলক আইলেণ্ড বুলি কোৱা হয়। ভাৰতবৰ্ষত তোমালোকে যদি জানা তেনেহ'লে আন্দামান আৰু নিকোবৰ যিটো হেৰি আছে, আইলেণ্ড আছে, সেই তেনেকুৱা আইলেণ্ডৰ কথা কোৱা হৈছে। বা ৰিভাৰ আইলেণ্ড, আমাৰ অসমৰে মাজুলী যদি যোৱা, মাজুলী এটা ৰিভাৰ আইলেণ্ড হয়। এইখিনি যিখিনি অংশ চাৰিওফালে পানীৰে আগুৰি আছে, সেই আগুৰি মাজত এটা যিটো ভূখণ্ড আছে, সেই ভূখণ্ডক আইলেণ্ড বুলি কোৱা হয়। ৰিভাৰ আইলেণ্ড একেই বস্তু। আইলেণ্ড মানে হৈছে দ্বীপ, ঠিক আছে। আইলেণ্ড মানে হৈছে দ্বীপ। আইলেণ্ডৰ উচ্চাৰণটো, প্ৰনাউন্সিয়েশ্যনটো আইলেণ্ড চাই ল'ব পাৰা। ISLAND, আইলেণ্ড, ঠিক আছে। ইয়াত এছটো চাইলেণ্ট হৈ আছে, আইলেণ্ড হ'ব। নেক্সট, ইয়াত তোমালোকে দেখা পাইছা কিছুমান কীট পতংগ আছে। কীট পতংগক ইংৰাজীত কোৱা হয় ইনচেক্ট বুলি। ইয়াৰ যিটো প্ৰনাউন্সিয়েশ্যন আছে ইনচেক্ট, INSECT, ইনচেক্ট। ইনচেক্ট মানে হৈছে পৰুৱা বা পতংগ, ঠিক আছে। নেক্সটত ইয়াত তোমালোকে এটা বেবী দেখা পাই আছা। সৰু বেবীক কোৱা হয় ইনফেণ্ট বুলি। বেবী বুলি কোৱা হয়, ইনফেণ্ট মানে হৈছে সৰু কেঁচুৱা, ঠিক আছে। কেঁচুৱাক ইনফেণ্ট বুলিও কোৱা হয়। ইনফেণ্ট, INFANT, ইনফেণ্ট। ইয়াত মই চাইডত ব্ৰেকেটৰ ভিতৰত যিখিনি শব্দ লিখি দিছোঁ সেইখিনি অসমীয়া উচ্চাৰণ হয়, তোমালোকে এইখিনিও ভালকৈ মনত থবা। ইমেজ মানে হৈছে এটা প্ৰতিচ্ছবি, ঠিক আছে। ইয়াৰ পিছত এইটো তোমালোকে দেখা পোৱা চাগে, প্ৰায়বোৰ ঘৰতে পোৱা যায় এইবিলাক বস্তুবিলাক। এটা এক্সাম্পল হিচাপে মই ইয়াত দেখাই দিছোঁ। এইখিনি যিখিনি বস্তু আছে সেইখিনিক আইৰণ বুলি কোৱা হয়। IRON, আইৰণ। আইৰণ মানে আছে লো। যিখিনি লোৰে নিৰ্মিত বস্তুবিলাক আছে সেইবিলাকৰ উদাহৰণ তোমালোকে ল'ব পাৰা। ইয়াত এটা পদ দেখা পাই আছা, এইটো ইংকৰ পদ হয়, গতিকে ইয়াৰ নামটো হৈছে ইংকপট, ঠিক আছে। INKPOT, ইংকপট। ইয়াক অসমীয়াত কোৱা হয় চিয়াহী দোৱাত বুলি। নেক্সট যিটো শব্দ আছে শব্দটো হৈছে, ইয়াত তোমালোকে পিকচাৰ এটা চাই আছা, এইখিনিক আইচ হয়। আইচ তোমালোকে দেখিছে। আইচ মানে হৈছে বৰফ, ঠিক আছে। আইচ মানে বৰফ বুলি কোৱা হয়। তাৰপিছত যিখিনি শব্দ আছে এইটো হ'ব জেৰ পৰা যিখিনি শব্দ আছে ইয়াত তোমালোকে পাবা। এইটো এটা জন্তু হয়, দেখাত বাঘৰ দৰেই, বাট এইটো বাঘ নহয় একচুৱেলি। বাঘৰ বিভিন্ন প্ৰজাতি আছে। একচুৱেলি মেকুৰী জাতীয় যিটো জন্তু আছে সেই জন্তুৰ প্ৰজাতি বেলেগ বেলেগ আছে। এই প্ৰজাতিটোক কোৱা হয় জেগুৱাৰ বুলি। এইটো উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাত পোৱা যায়। JAGUAR, জেগুৱাৰ। জেগুৱাৰ মানে হৈছে এবিধ মাংসহাৰী জীৱ, দেখাত বাঘৰ দৰে, ঠিক আছে। তোমালোকে এবিধ মাংসহাৰী জীৱ হিচাপে দেখিব পাৰা। তাৰপিছত ইয়াত এটা চোলা দেখা পাই আছে, অলপ গৰম চোলা যেন লাগিছে। এইটো একচুৱেলি ঠাণ্ডা দিনত পিন্ধা এটা চোলা হয়। এইবিলাক যিবিলাক চোলা আছে সেইবিলাকক এনেকুৱা ধৰণৰ চোলাবিলাকক জেকেট বুলি কোৱা হয়। JACKET, জেকেট। জেকেট মানে আছে ঠাণ্ডা দিনত পিন্ধা গৰম চোলা, ঠিক আছে। এইটো একচুৱেলি ঠাণ্ডা দিনত পিন্ধা হয় আৰু এইবিলাক গৰম চোলা হিচাপে পোৱা যায়। ইয়াত তোমালোকে দেখা পাই আছা
এজন ইয়াত বিচাৰক আছে। চ' জাজ বুলি কোৱা হয় JUDGE, জাজ মানে হৈছে বিচাৰক। এইটো তোমালোকে খাইছে চাগে, এই বস্তুখিনিক জেম বুলি কোৱা হয়, JAM, জেম মানে হৈছে মুৰব্বা। ঠিক আছে, জেমক মুৰব্বা বুলি কোৱা হয়। নেক্সট ইয়াত এটা প্ৰতিচ্ছবি দেখা পাই আছা, য'ত ওপৰৰ পৰা এনেকে পানী তলত নিগৰি পৰিছে। এনেকুৱা যিখিনি আছে এইখিনিক জেট বুলি কোৱা হয়, JET, জেট মানে হৈছে নিজৰা। ঠিক আছে, ইয়াত শব্দটোৰ উচ্চাৰণটো দেখিছে চাগে। ইয়াত কিছুমান অৰ্নামেণ্টছ আছে, এইখিনি পিন্ধা অৰ্নামেণ্টছ হয়, মানুহে পিন্ধে এইখিনি। চ' এইখিনিক জেৱেল বুলি কোৱা হয়, JEWEL, মণিমুকুতাক। ঠিক আছে, যিখিনি মণিমুক্তা আছে এইখিনিক জেৱেল বুলি কোৱা হয়। চ' ইয়াত দেখা পাই আছা চাৰিওফালে জংঘল আছে, হাবি আছে। চ' পিকচাৰৰ পৰা তোমালোকে দেখা পালা এইটো এটা হাবি বা জংঘলৰ ছবি হয়। চাৰিওফালে গছ গছনিৰে ভৰি আছে। চ' জংগল শব্দটো হৈছে জংগল, JUNGLE, জংগল মানে হৈছে হাবি। ঠিক আছে, চ' তোমালোকে ইয়াত আই আৰু যি শব্দখিনি যিখিনি আছিলে সেই শব্দখিনি ইয়াত পালা। আশা কৰিছোঁ তোমালোক ইয়াৰ পৰা নিশ্চয় উপকৃত হৈছা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে নিজৰ ফ্ৰেণ্ডক শ্বেয়াৰো কৰিবা। ঠিক আছে, লগতে লাইক কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ জনাই এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোকে নমস্কাৰ।